হেল্ল' এভৰিৱান চাওঁতে আমাৰ বিয়া পাৰ হৈ গ'ল আৰু আপোনালোকক মই জোৰোণৰ ভিডিঅ' দিছিলোঁ আপোনালোকে চালে চাগে আমাৰ প্ৰিয়ংকা ভঁৰালী বা আছিলে বিয়াত তো সেইদিনাখন জোৰোণৰ ভিডিঅ'টো আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এয়া আছিলে আমাৰ ৰিচেপশ্যনৰ দিনা তো মই ৰিচেপশ্যনত মেকআপ আৰ্টিষ্টেই লৈছিলোঁ কাৰণ নিজে ওলাবলৈ সময় লাগে আৰু তেওঁলোকৰ ওচৰত ওলালে নিজকে ভালেই লাগে দেখিবলৈ আৰু কিন্তু কি হ'ল সেইদিনা মই ভিডিঅ' কৰিব একদম নোৱাৰিলোঁ কাৰণ জানেই ঘৰত বিয়া থাকিলে কিমান মানে মানুহ দুনো আহি থাকে আৰু নিজেও সোনকালে আজৰি হৈ ওলাব লাগে সেইটো কাৰণে মিৰমাইনাক জানে তাৰ লগত কিমানখিনি কাম থাকে তো তাক খুৱাই বুৱাই আজৰি কৰি মেলি নিজেও ওলাবলৈ আকৌ সময় দিব লাগিব নহয় সেইটো কাৰণে ভিডিঅ'ত মই বেছি এটা গুৰুত্ব দিব নোৱাৰিলোঁ তথাপিতো যিমান কণ পাৰোঁ আপোনালোকৰ কাৰণে অকণমান কৰি থলোঁ আৰু এয়া মোক উলিয়াই আছিলে তাৰ মাজতে অকণমান আপোনালোকক দেখুৱাই দিছোঁ আৰু মই কি কিনিছিলোঁ কাপোৰ সেইখিনিও আপোনালোকক দেখুওৱা নাছিলোঁ সেইটো কাৰণে পিন্ধি পেলাই একেবাৰে দেখাম বুলি থৈছিলোঁ আৰু এয়া হৈ গ'ল মোৰ ফাইনেল লুকটো মই পিন্ধিছিলোঁ এযোৰ কটন কেঁচা পাটৰ এযোৰ কাপোৰ কাৰণ বিয়াৰ আগৰ কেইদিন বহুত বেছি গৰম পৰিছিলে সেইটো কাৰণে কৈছিলোঁ পাটৰ কাপোৰ লোৱা নাছিলোঁ একদম চিম্পল কাপোৰেই লৈছিলোঁ কাপোৰযোৰৰ কালাৰটো আছিলে এনেকুৱা একদম পূৰা বেবী পিংক তাত চিলভাৰ মানে গুণাৰ কৰা আছিলে এইযোৰ কাপোৰযোৰ আছিলে আৰু দেখিবলৈ মোক কেনেকুৱা লাগিছিলে নাজানো বাৰু তেওঁ খুব ধুনীয়া চবেই মানে কৈছে যে ভাল মেকআপ কৰিছে তেওঁ মোক বিয়াতো কৰি দিছিলে মেকআপটো মোৰ তেওঁ ভালেই লাগে আৰু আপোনালোকক মই তেওঁক চিনাকি কৰাই দিম বাৰু এনেকৈ দেখাই লৈছোঁ আপোনালোকক আৰু এয়া আপোনালোকে দেখিয়ে আছিলে মোক মেকআপ কৰা দেখাই আছোঁ অকণমানকৈ যিমানখিনি পাৰিছোঁ এতিয়া পূৰা হৈ গ'ল উলিয়াই পেলাই আৰু মোক কোনে উলিয়াইছিলে অকণমান অথনি ভিডিঅ'টো দেখিছে এয়া হৈছে আমাৰ মিকন দা একদম পূৰা ফেমাছ মানে চবকে এই হয় দেই তেওঁ মেকআপ বহুত বেছি ধুনীয়া কৰে মোৰ বিয়াটো কৰিছিলে বিয়াটো খুব ধুনীয়া মেকআপ কৰিছিলে আৰু আমাৰ খালি ল'ৰাৰ অন্নপ্ৰসন্নতো বিচাৰিছিলোঁ তেতিয়া খালি নাপালোঁ আৰু আজি আকৌ পালোঁ খুব ধুনীয়াকৈ কৰিছে চবেই ভাল দেখিছে আৰু এয়া আৰু থেংক ইউ আৰু আপোনালোকে আজি মোক দেখিলে ফটো চটো পাবই হয় নাই আৰু ঠিক আছে আকৌ আপোনালোকক দেখাই গৈ থাকিম এতিয়া তাৰপিছতে এয়া বাহিৰলৈ আহিলোঁ আমাৰ মিৰমাইনাক এয়া দেখিছেনে অকণমান কোচত উঠাবলৈ যেনে তেনে পাইছোঁ কাৰণ তাৰ সিদিনাখন ৰ'বলৈ সময় নাই আৰু বিয়া ঘৰত এনেকৈ চবকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ সেইফালে দৰা কইনা বহি আছিলে এইফালে আমি চাৰিজনী এয়া নতুন কইনা সেয়া বৌ সেইফালে বা আমি কিজনী এয়া পিছত মই ইমান উলিয়াব নোৱাৰিলোঁ প্ৰথমতে গৈ অকণমান চবকে ৰাখি থ'লোঁ আৰু তাৰপিছতে এইফালে এয়া আমাৰ মাহীহঁত গৈছিলে তো মাহীহঁতকো বোলো অকণমান উলিয়াই দিলোঁ কাৰণ তেওঁলোকে মোৰ ভিডিঅ' চাই সেইটো কাৰণে বিয়ালৈ আহিছে ইমান দূৰৰ পৰা এয়া ধুনীয়াকৈ চবকে অকণমান উলিয়াই দেখুৱালোঁ এয়া মাকো অকণমান উলিয়ালোঁ কিন্তু মা সেইদিনাখন মিৰমাইনা পতাপত ৰ'বলৈকে নাপালে মানে তাৰ লগতে ঘূৰি ফুৰিবলগীয়া হ'ল তাৰপিছতে এওঁকো এয়া আমি দুটা এইবোৰ একদম লাষ্টত আৰু এইফালে ভণ্টিহঁত আহিছিলে তাহাঁতি তো বিয়া ঘৰত এনেকৈয়ে গ'ল আৰু দিনটো আৰু নেক্সট দিনা আমাক নচলীয়ে চাহ তাহ খোৱালে এয়াই আছিলে আজি ভিডিঅ'টো